হাই গাইজ, কি খবৰ আপোনালোকৰ? বৰ্তমান চাগে তাপমাত্ৰা 38 ডিগ্ৰী চেলচিয়াছ মানে হ'ব। আৰু এই গেলা গৰমত মই মানে আধা ঘণ্টা মানেই হ'ল বাইদেউহঁতৰ কাৰণে ৰখি থকা। আৰু অৱশেষত সিহঁতে আহিলে আৰু এতিয়া আমি এইখনতে যাত্ৰা কৰিম আৰু চাওকচোন মোৰ অৱস্থা মানে ঘামি জুমি নাই আৰু ইপিনে ছোৱালীজনী ৰ'দত মানে একদম ক'লা হৈ গৈছে তাই। আৰু এতিয়া যেতিয়া গাড়ীখন চলিলে তেতিয়া মানে অকণমান দেহাটো ঠাণ্ডা পৰিলে। আৰু মই গৈ আছোঁ মানে আমাৰ বাইদেউহঁতৰ ঘৰত গোৱালপাৰাত। আৰু এয়া আহি গৰমত মানে কি খাম, দৈ খালোঁ আৰু ব্ৰেড খালোঁ লগতে। আৰু এইফালে মানে দুপৰীয়াৰ যা যোগাৰ কৰোঁ আৰু আমি আটাইবোৰে। আৰু এয়া ভাত পানী খোৱাত মানে আগতে ল'ৰা ছোৱালীকেইটাকে দি লৈছোঁ, তাৰপিছত আমি খাম। আৰু মই ছোৱালীজনীক খুৱাই দিব লাগে আৰু সেইজনী আমাৰ ভাগিনী, তাকো মানে আমাৰ ডাঙৰ বাইদেউ খুৱাই দি আছে, তাই মানে লাজ কৰিছে। আৰু এতিয়া মানে ল'ৰা ছোৱালীকেইটাক খুৱাই আৰু আমিও খাই বৈ আজৰি হৈ ল'ম। আৰু এতিয়া তাৰপিছত আমি গৈছিলোঁ এঠাইলৈ, মানে আটাইবোৰে মানে ফুৰিবলৈ গৈছিলোঁ। আপোনালোকক পিছৰ ভিডিঅ'বোৰত দেখুৱাম দেই। আজিলৈ ইমানে, মানুহজনক চাওক। ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব দেই আপোনালোকে।